জয় মা কামাখ্যা। এয়া সকলোৰে পৰিচিত মা কামাখ্যা মন্দিৰ। ইয়ালৈ আহিলে মনটো ইমান ভাল লাগে, হয়তো সকলোৰে লাগে ন? এয়া আমি গোটেইকেইজনী ওলাই আহিছোঁ মাৰ ওচৰলৈ। যিহেতু বাৰ এটা স্পেচিয়েল দিন আহি আছে, সেইবাবে প্ৰথমতে মাৰ ওচৰলৈ গ'লোঁ আশীৰ্বাদ বিচাৰি। প্ৰথম গৈয়ে আমি চাকি বন্তি জ্বলালোঁ ঘৰৰ সকলোৰে হৈ। তাৰপাছত আমি গোটেইকেইটাই সেৱা ল'লোঁ, যাতে আমাৰ স্পেচিয়েল দিনটো মানে বাৰ স্পেচিয়েল দিনটো ধুনীয়াকৈ যায়। লগতে আপোনালোকৰ আৰু লগতে আমাৰো যাতে মনৰ আশাবোৰ পূৰণ হওক, তাৰ বাবে ভগৱানৰ ওচৰত সেৱা ল'লোঁ। বাৰনো কি স্পেচিয়েল দিন সেইটো আপোনালোকে গম পাব নেক্সট মিনি ব্লগত। তেনেহ'লে নেক্সট মিনি ব্লগটো চাবলৈ নাপাহৰিব দেই। বহুত ধুনীয়া ধুনীয়া মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ সোনকালে আকৌ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।